হয় জুই লাগিছিলে কি নাম তোমাৰ মোৰ নামটো জিতু দাস তোমালোকৰ ঘৰত লাগিছিলে হয় স্যাৰ কি ক্ষতি হ'ল কি ক্ষতি হ'ল মানে আমাৰ প্ৰথমে আমাৰ বিছনা শোকেছ গডৰেজ পইচা 2.5 লাখ টকা আছিলে আৰু সোণৰ গহনা অকণমান বস্তু আছিলে আৰু মাটিৰ কাগজ পাতিও আছিলে সেইবিলাক গোটেই জ্বলি চাৰখাৰ হৈ গ'ল আৰু ঘৰত কি বস্তু থাকে মানে একো নাই আৰু চব নাইকিয়া হৈ গৈছে মানে চিলিণ্ডাৰৰ পৰা মানুহে কৈছে যে প্ৰথমে মন্দিৰত জুই লাগিছে মন্দিৰত চাকি জ্বলাই মা ৰাতিপুৱাই চাকি বন্তি জ্বলাই কামত যায় চাকিৰ পৰা জুই লগা বুলি কৈছে চাকিৰ পৰা জুই লাগি পিছত গোটেই ঘৰখনত জুই লগাত চিলিণ্ডাৰো ব্লাষ্ট হ'ল বোলে সেনেকৈ